नव कुमार सरनिया बर' कसारि नङा होननानै दिनै फोरमान जाबाय। नव कुमार सरनिया बर' कसारि नङा होननानै फोरमान जाखांनायनि उनाव नव कुमार सरनिया एमपि बिबाननिफ्राय ओंखारनांगोन आरो एमपि बिबाननिफ्राय ओंखारनायजों लोगोसे नव कुमार सरनिया क्रिमिनेल केस जागोन आरो जेब्ला क्रिमिनेल केस जागोन अब्ला बिथाङा भारत सरकारनिफ्राय रां लानायफोरखौ गासैखौबो होफिननांगोन। बेफोरखौ जुदि भारत सरकारनो नव कुमार सरनिया होफिननो हाया अब्ला बिथाङा आयेननि बायदियै 7 बोसोरनि जेल जागोन। बेफोर गोख्रों बाथ्राया जों बुंनाय नङा। बेफोर गोख्रों बाथ्राखौ खौरां मेलनि गेजेरजों दावराव देख्रेब नार्जारिया बुङो। बर' सुबुं नङागारा आं बर'सो बुंना लाग्रा एसटि नङागारा एसटि सार्टिफिकेट बानायना लाग्रा एसटि मासियाव एमपि गेलेग्रा थगायसुला नव कुमार सरनियानि एसटि सार्टिफिकेटखौ दाननो हाबाय होननानै खौरां मेलनि गेजेरजों रोखा फोरमायो बिथां दावराव देख्रेब नार्जारिया। थारैनो मख'नो गोनांदि थांनाय 10 बोसोराव नव कुमार सरनिया गाव एसटि सुबुं नङागारानो एसटि सार्टिफिकेट लानानै एसटि मासियाव एमपि बिसायख'थि गेलेनायनि देरहासार जाबोबाय थादोंमोन। बिथां दावराव देख्रेब नार्जारिया खौरां मेलनि गेजेरजों फोरमायनाय बादिब्ला बिथां नव कुमार सरनिया एसटि मासियाव एमपि बिसायख'थि गेलेनो मोननाय नंला। दावराव देख्रेब नार्जारिया खौरां मेलनि गेजेरजों मा बाथ्रा फोरमायखो आबुङै मिथिना लानि फै। শুভ দিনত বড়োবিলাকৰ বাবে এটা সুসংবাদ দিবলৈ আমি ইয়াত মিডিয়া প্ৰেমীসকলক এটা বিবৃতি দিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ কাৰণে ভাল খবৰটো হ'ল যে নৱ চৰণীয়া যি জনজাতি নোহোৱা অজনজাতি ব্যক্তিয়ে বড়ো কছাৰী ভুৱা নাম লৈ ট্ৰাইবেল সাৰ্টিফিকেট সংগ্ৰহ কৰি যে 5 বছৰ তেওঁৰ সাংসদ উপভোগ কৰিছিল আৰু লগতে এই কেইমাহমান গ'লে তেওঁ 10 বছৰ হ'ব। ধৰি লওক 10 বছৰ তেওঁ সাংসদ হ'ল আমাৰ জনজাতি বেষ্টনী সমষ্টিৰ পৰা। সেই গতিকে আমি তেওঁৰ বিৰুদ্ধে জনজাতি সুৰক্ষা মঞ্চৰ তৰফৰ পৰা বহুতবাৰ আমি আইনীভাৱে আমি যুঁজি দিছিলোঁ। আইনীভাৱে আমি কোৰ্টত গৈছিলোঁ, হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আমি গৈছিলোঁ। আমি তেওঁৰ বিৰুদ্ধে কৈছিলোঁ যে নৱ চৰণীয়া বড়ো কছাৰী নহয়, তেওঁ বড়ো কছাৰীৰ ভুৱা নাম লৈ ট্ৰাইবেল সাৰ্টিফিকেট সংগ্ৰহ কৰিছে। এই গতিকে তেওঁ যি নেকি লেগিছডাটা তেওঁৰ ভূমিৰ যেনেকি ৰেকৰ্ড, তেওঁৰ দেউতাৰ ছাৰ্ভিচ ৰেকৰ্ড আৰু তেওঁৰ স্কুলৰ যিটো এডমিশ্যন ৰেকৰ্ড, সেইবিলাকত গোটেইবিলাক আমি কোৰ্টত জমা দি আমি কৈ আহিছিলোঁ যে তেওঁ ক'তো বড়ো কছাৰীৰ লগত সম্পৰ্ক নাই, তেওঁ বড়ো কছাৰী নহয়, তেওঁ জনজাতি নহয় আৰু চৰণীয়াসকল জনজাতি তালিকাভুক্ত নহয়। সেই গতিকে নৱ চৰণীয়া ইলিগেলভাৱে আমাৰ জনজাতি সমষ্টিৰ পৰা এমপি হোৱাটো ইলিগেল। তেওঁক এমপি চিফ কৰ্তন কৰিব লাগে বুলি আমি দাবী কৰি আহিছিলোঁ, কোৰ্টত চেলেঞ্জ কৰি আহিছিলোঁ। কিন্তু আমাৰ মানে দুৰ্ভাগ্য আমি ফল পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমি বহুত মানে যুঁজাৰ পিছত এইবাৰ আমি চিকিউৰিটি কমিটিত যিটো কমপ্লেইন দিছিলোঁ জনলাল বসুমতাৰী ডাঙৰীয়াৰ হৈ, চিকিউৰিটি কমিটিয়ে এতিয়া নৱ চৰণীয়াক বড়ো কছাৰী নহয় বুলি এতিয়া তদন্ত কৰাৰ পিছত ৰিপৰ্ট দিলে। এই গতিকে তেওঁ যে বড়ো কছাৰী নহয় আজি প্ৰমাণ হ'ল আৰু বড়ো কছাৰী নহয় বুলি প্ৰমাণ হোৱাৰ পিছত তেওঁৰ এমপি যাব, তেওঁ এমপি নাথাকিব আৰু লগতে তেওঁৰ বিৰুদ্ধে এটা ক্ৰিমিনেল কেছ হ'ব। আৰু যেতিয়া ক্ৰিমিনেল কেছ হ'ব তেওঁ যে 10 বছৰ তেওঁ মানে ভাৰত চৰকাৰৰ যিটো সুবিধা লৈছিলে, তেওঁ বেনিফিট লৈছিলে, এই গোটেইবোৰ তেওঁ আকৌ ৰিটাৰ্ণ দিব লাগিব। আৰু তেওঁ যদি এইটো দিব নোৱাৰে তেওঁ মানে আইনী প্ৰাৱধান হিচাপে তেওঁ 7 বছৰ জেল যাব লাগিব। এই গতিকে আমি তেওঁক যে পানিছমেণ্ট দিব লাগে আমি একগোট হওঁ, আমি চব একগোট আছোঁ যে সকলোৱে একগোট মিলি নৱ চৰণীয়া যে আমাক ইমান অন্যায় কৰি আছে, যে বড়ো নোহোৱাকৈ বড়ো কছাৰীৰ বিৰুদ্ধে মানে ইমান মানে বেয়া কাম কৰি আছে, বড়ো বিৰোধী কাম কৰি আছিল। এই গতিকে তেওঁ শাস্তি দিব লাগে। এই শাস্তি দিয়াৰ কাৰণে আমি চব একগোট হৈ তেওঁ যিমানলৈকে শাস্তি নাপায় আমি সিমানলৈকে যুঁজি যাম আৰু তেওঁ এমপি ইমিডিয়েটলি কৰ্তন হ'ব লাগে। আৰু ইয়াৰ কাৰণে
ইলেকশ্যন কমিশনত হয়তো সিকিউৰিটি কমিটিয়ে লিখি দিব তেওঁৰ মানে এমপিচিপ যাতে কটন হয় আৰু ইলেকশ্যন কমিশনৰ পিছত পাৰ্লামেণ্টাৰী জেনেৰেল ছেক্ৰেটাৰী তেওঁকো ৰিপৰ্ট দিব আৰু পাৰ্লামেণ্টাৰী মানে স্পীকাৰ তেওঁকো ৰিপৰ্ট দিব এই গোটেইবোৰ কৰাৰ পিছত তেওঁৰ এমপি যাব আৰু এমপি যোৱাৰ লগে লগে তেওঁ ক্ৰিমিনেল কেছ হ'ব ক্ৰিমিনেল গভৰ্ণমেণ্টত মানে ভাৰত চৰকাৰৰ বেনিফিট লৈছিলে এই গোটেইবোৰ তেওঁ ৰিটাৰ্ণ কৰিব লাগিব আমি ইমানলৈকে আমি তেওঁৰ বিৰুদ্ধে কাম কৰিবৰ কাৰণে আমি সাজু সিকিউৰিটি কমিটিয়ে ৰিপৰ্ট দিছে সিকিউৰিটিক আমি ধন্যবাদ দিছোঁ মানে পলমকৈ হ'লেও তেখেতসকলে যে ন্যায় দিছে আমি ধন্যবাদ দিম সিকিউৰিটি কমিটিক আৰু অনাৰেবল হাইকোৰ্ট যে আমাৰ গোচৰৰ প্ৰতি তেওঁলোকে মানে ৰেছপন্স দি আমাৰ অনুক্ৰমে যে নবছৰীয়াৰ চাৰ্টিফিকেট কেঞ্চেল কৰিবৰ কাৰণে যে এটা নিৰ্দেশ দিছিল ইয়াৰ বাবেও আমি অনাৰেবল হাইকোৰ্টত আমি ধন্যবাদ দিওঁ আৰু আমি নথৈ কৃতজ্ঞতা मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं आइ आफा मेडलाइफ बिएम हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरी फार्मासि पेडियाट्रिक्स मेडिसिन गायनोलॉजी डेन्टेल यूरोलॉजी डेन्टेल एक्सरे प्ले एरिया एक्सरे सोनोग्राफी ओटी आईसीयू एनआईसीयू एबा पीआईसीयू आरो आइ आफा मेडलाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन